এয়া মোৰ ৰঙা ৰঙা পকা জলকীয়া আৰু এয়া সেউজীয়া সতেজ জলকীয়া। বহুত জ্বলা এবিধ জলকীয়া আচলতে, আৰু বহুত লাগিলে আৰু এয়া ফুল ফুলি আছে আৰু ফুলিবলৈ এতিয়াও বাকী আছে। আমি আৰু খাবলৈ পাই থাকিম। আটাইতকৈ ভাল লগা কথা, ই সম্পূৰ্ণ জৈৱিকভাৱে কৰা হৈছে। ইয়াত কোনো কেমিকেল ফাৰ্টিলাইজাৰ নাই, পেষ্টিচাইড নাই, কলৰ বাকলি আৰু কেতিয়াবা গোবৰ দিছোঁ ইয়াত। আৰু পোক লাগিছিলে, সেই পোকো জলকীয়া নহৰু স্প্ৰে কৰি তাৰপিছত চাই ছটিয়াই দিছিলোঁ। এতিয়া কোনো পোক নাই আৰু বহুত লাগিলে। প্ৰায় গৰম দিনৰ পৰা এতিয়ালৈকে আমি জলকীয়া খায়ে আছোঁ নিকিনাকৈ। আৰু এয়া জলকীয়া লাগি আছে, দাদা মাহঁতে প্ৰায় ছিঙিয়ে থাকে, এইকেইটা থাকি গৈছে। আৰু এয়া প্ৰায় 2 মাহমানৰ আগৰ ফটো। কেনেকৈ লম্বা লম্বা জলকীয়াবোৰ লাগিছে, দেখিয়ে ভাল লাগে নহয় জানো। আৰু এইজোপা হৈছে মোৰ কণ জলকীয়া। এয়াও গুটিৰ পৰা প্ৰস্তুত কৰা। কেইবাটাও পুলি হৈছিলে, খালি ইয়াৰ গ্ৰ'থটো শ্ল' হয়। দেখিছে একেলগৰে হয়, কিন্তু এতিয়া কলি পেলাইছেহে। কেইবাটাও পুলি আছিলে, কিন্তু মিস্ত্ৰীয়ে কাম কৰি থাকোঁতে চব নষ্ট হৈ গ'ল, গতিকে উপায় নাই। প্ৰস্তুত কৰিবলৈ আমাক লাগিব মাটি, বালি আৰু জৈৱিক সাৰৰ মিশ্ৰণ এটা, আৰু লাগিব 2টামান পকা জলকীয়া। আৰু সেই পকা জলকীয়াটো দুফাল কৰি আপোনালোকে মাটিত দি দিব আৰু সামান্য ঢাকি দিব। তাৰপিছত পানী অলপ ভালকৈ দি দিব। আৰু তাৰপিছতে দেখিছে ইমান ধুনীয়া ৰিজাল্ট হয়। আৰু এয়া বিলাহী পুলি, এয়াও খাবলৈ অনা বিলাহীৰ পৰা কৰা দেৰি হৈছে। আৰু এইটো হৈছে কেপচিকামৰ পুলি। আগতেও কেপচিকাম ৰুলোঁ আৰু এইটো থাকি গ'ল। আৰু এইখিনি কেইবাবিধো জলকীয়া মিশ্ৰণ আছে, কণ জলকীয়া, ভোট জলকীয়া, ফুল জলকীয়া। মই এতিয়া চিনাক্তকৰণ কৰিবলৈ অসুবিধা হৈছে। আৰু দেখিছে কিমান ধুনীয়াকৈ হৈছে। এইখিনি আটাইখিনি ৰুই দিম। আৰু এইটো কিহত দিছোঁ আপোনালোকক দেখাম। এইটো এটা প্লাষ্টিকৰ পাত্ৰ। এনেকুৱা পাত্ৰ প্ৰায় সকলোৰে ঘৰত থাকেই। আৰু এইটো ফটা, সেইটো সেইবাবে মোক মায়ে ব্যৱহাৰ কৰিবলৈ দিছে, নহ'লে নিদিলেহেঁতেন। আৰু তাৰ ওপৰত এয়া বাতৰি কাকত দিছোঁ। বাতৰি কাকতে কি হয়, মাটিটো সেমেকাই ৰাখিবলৈ সুবিধা কৰে আৰু মাটিখিনিও বাহিৰ হৈ নাযায়। গতিকে আপোনালোকেও ব্যৱহাৰ কৰিব পাৰিব এনেকুৱা বাতৰি কাকত, নহ'লে টাবতো দিব পাৰে, টাবতো প্ৰস্তুত কৰিব পাৰে গুটি। আৰু তাৰপিছতে লাহে লাহে এনেকৈ ধুনীয়াকৈ পুলিবোৰ ওলাই আহিব। আৰু মই খুব ঠাণ্ডা দিনত কৰিছিলোঁ আচলতে, সেইটো কাৰণে এই ধৰণে পলিথিনৰ বেগ এটাৰে ঢাকি দিছিলোঁ, যাতে বীজ এটা অংকুৰণ হ'বলৈ যিটো বাতাবৰণ লাগে সেই বাতাবৰণটো বৰ্তি থাকে। কাৰণ এনেকৈ ঢাকি দিলে ইয়াত মইশ্চাৰটো জমা হৈ থাকে বা গৰমো পায় আৰু পোহৰো আহি থাকে। গতিকে খুব ধুনীয়াকৈ পুলি এটা বাঢ়ি আহে। আৰু আপোনালোকেও চাওক ইমান সহজ, গতিকে আপোনালোকেও কৰক এনেকৈ। আৰু এয়া চাওক তাৰ ৰিজাল্ট, ইমান ধুনীয়া জলকীয়া। এইবোৰ বিৰাট জ্বলা, এটা জলকীয়া আচলতে খাবলৈ অসুবিধা হয় এজনে। আৰু দেখিছে ইয়াত এথোকত প্ৰায় 7টা-8টাকৈ জলকীয়া লাগিছে। আৰু আপোনালোকক ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ। চাই যদি ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।